চিপটো ভাল লাগে বুলি কৈছিলে তাৰপৰা খালো তাৰপিছত বিৰাট ভাল লাগিল এই বিশ্বজিত আৰু দুবাৰ খুজি খালে তাত ইমান খাব নালাগে নহয় তাত নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ আজি বৰ্মনহঁতৰ ঘৰৰ পৰা আৰু আমি আহি পোৱাই নাই চাওক ভণ্টিয়ে চাহ ৰেডি মানে এই ভণ্টিয়ে সদায় মানে আমাক যেতিয়া আহো চাহ ধুনীয়াকৈ বনাই খুৱাই সেইকাৰণে ভাল লাগি যায় দেই ভণ্টিক একদম আৰু হাঁহিটো একেই বৰ্মনৰ নিচিনাই হাঁহিয়ে থাকে এয়া দেখিছে চাহ খোৱালেহে চাওক চাওক আৰু এই ভিডিঅ' বনাম বুলি পুৰা হেণ্ডচম হৈ আহিছে পুৰা মলম কি কয় কি ক্ৰীম একদম কি ক্ৰীম तुम्हारा हैंडसम का राज क्या है मामा आर्ट बहुत हारामी दे मामा आर्ट यूज नकरे एने কৈছে পইচা দিছে জাগে কোম্পানীয়ে ইয়াক কবলৈ পইচা দিছে ন কোম্পানী পইচা দিছে ন তো কবলৈ দিছে বহুত হাৰামি তই চাহটো দিছে যেতিয়া খাই লো কি কোৱা বৰ্মন খাই লো আৰু মানে একচুয়ালি ঐ মিয়া কৈছোন বৰ্মনৰ ঘৰৰ চাহ বহুত মজা হয় ন মিয়া বৰ্মনৰ ঘৰৰ চাহ মানে বহুত মজা হয় খাবলৈ বিশেষকৈ গাখীৰ চাহ হলেতো আৰু নকবা আৰু খাই মজা লাগে আপোনালোকে আহিলেও খাব আজি আমি ইয়াত বৰ্মন আৰু মিগাং আছে আৰু ইফালে ভাগিন আছে আমি সকলোৱে মিলি এতিয়া কবালে যাম বুলি ওলাইছো কত গৈ আছো জনাও তাৰ আগতে চাহটো খাই লও বৰষুণ বতৰ আৰু ঘৰতে কিমান হৈ থাকিব আৰু বৰ্মনেতো এইটো সদায় কৈছ ন যেতিয়া আহো অকল বিছনাত শুয়ে থাকে ন সেইকাৰণে ভাবিলো যে আমি সকলোৱে এতিয়া অলপ এনে ওলাই যাওঁ ওলাই গৈ মানে নদীৰ কাষতে ক'ৰবাত আড্ডা পিটোগে বুলি ইফালে মিগাঙৰ গাড়ীটো আছে ভিজি যাব নালাগে সেইকাৰণে যাওঁ বুলি বল সোনকালে কৰ আকৌ নহলে বৰষুণত ভিজি দৰ্জা খোল বৰষুণ বতৰত কিন্তু গাড়ীত ঘূৰি ফুৰাৰ মজাই বেলেগ ন বৰ্মন কি কোৱা হ'ব ইমান এক্সাইটেড হ'ব নালাগে আমি এতিয়া মানে চাওমিন খাবলৈ গৈ আছো বৰ্মনে ক'লে মিগাঙে ক'লে যে চাওমিন খাওঁ বহুত দিনৰ পৰা চাওমিন খোৱা নাই বুলি সেইকাৰণে ভাবিলো যে আমি ৰেষ্টুৰেণ্ট এটাত যাওঁ চাওমিন খাওঁ বাপকিয়াক নহয় নেকি মাকিয়াক নেকি মাক্কা খাই দিওঁ মাক্কা আমি ঘূৰি ফুৰি অয়ানলৈ আহি পালো আহি এটা হোটেল এখনত সোমাইছো ধুনীয়াকৈ আমি এটা চাওমিন খাবলৈ লৈছো যিহেতু এইফালে খাই আছো মিগাঙে এইফালে ধুনীয়াকৈ খাই আছে সকলোৱে খাই আছো মই খাবলৈ বাকী দেই খাই লওঁ ইয়াৰ কিন্তু চুপটো বহুত মজা হয় নেকি চাগে আজিলৈ ইয়াত আহি খোৱা নাই পোৱা পাইছে খাই মানে ফিডবেকটো দিবি মোক হ'ব খাই মেলি জনাইছো বাৰু কেনেকুৱা লাগে বাৰু চাওমিনটো খাই কিন্তু বিৰাট ভাল লাগিল তাৰ বাবে আৰু এপ্লেটকে অৰ্ডাৰ কৰি দিছো তাৰ বাবে এপ্লেট মিগাং কেনেকুৱা লাগিলে হয় একদম বঢ়িয়া মজা ন একদম মানে বিশ্বজিতে প্ৰথমতে কৈছিলে বাৰু বহুত ভাল লাগে বুলি স্পেচিয়েলি চিপটো ভাল লাগে বুলি কৈছিলে তাৰপৰা খালো তাৰপিছত বিৰাট ভাল লাগিল এই বিশ্বজিত আৰু দুবাৰ খুজি খালে তাত ইমান খাব নালাগে নহয় তাত আৰু খাই আছো বাৰু ভিডিঅ'টোৰ মাজতে আপোনালোকক এটা অনলাইন গেমিং এপৰ বিষয়ে জনাই দিওঁ আপোনালোকে য'ত মানে গেম খেলি পইচা কমাব পাৰিব আৰু এই এপটোৰ নাম হৈছে ৰামি ইয়াৰ ডাউনলোড লিংক ডেছক্ৰিপশ্যনত পাব আৰু এতিয়া মই এপটো ডাউনলোড কৰি খুলি ললো আৰু খুলি লোৱাৰ লগে লগে আপোনাৰ নিজে ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত আপোনাৰ যোনটো মানে ইয়াত ফোন নম্বৰ দি দিব লাগে এই বাইণ্ডিং ফোন নম্বৰ অপশ্যনটোত গৈ ইয়াত ফোন নম্বৰটো দি দিয়াৰ পিছত ভেৰিফিকেশ্যন কৰাৰ লগে লগে আপোনাৰ এমাউণ্টত 51 ৰুপিজ সোমাই যায় 51 ৰুপিজ এতিয়া মই ইয়াৰ পৰা যিকোনো এটা গেম খেলিব পাৰোঁ মই ড্ৰেগন ভাৰ্চেছ টাইগাৰটো চিলেক্ট কৰি লৈছো ড্ৰেগন ভাৰ্চেছ টাইগাৰটো চিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা তলত মানে পইচাটো চিলেক্ট কৰি যিকোনো এটা এমাউণ্ট চিলেক্ট কৰি আপোনালোকে মানে যিমান টকা খেলিব বিচাৰে ড্ৰেগন বা টাইগাৰত লগাই দিব পাৰে ড্ৰেগন বা টাইগাৰত লগাই দিলে কি হয় আপোনালোকে যোনটো লগাব যদি সেইটোৱে জিকে আপোনালোকে এইটো মানে ডাবুল পাবগে ৰিটাৰ্ণত এতিয়া মই ড্ৰেগনত লগাইছো 100 টকা আৰু মই জিকিলে মানে মই পাই যাম 200 টকা আৰু এনেকেই এতিয়া এইটো চাওক এতিয়া ড্ৰেগন জিকিবই লাগে ড্ৰেগন জিকিলে এটা ড্ৰেগন জিকি গ'ল আৰু এতিয়া ড্ৰেগন জিকি গ'ল আৰু মোৰ একাউণ্টত মই এনেকেই খেলি 1200 টকা আহি গ'ল এতিয়া উইথড্ৰ কৰিবৰ কাৰণে আপুনি বেংক একাউণ্টটো প্ৰথমতে দি দিব লাগে আপুনি ইউপিআই আইডি কৰিব পাৰে বেংক একাউণ্ট কৰিব পাৰে মই ইউপিআই আইডি দি দিছো আৰু ইউপিআই আইডি দিয়াৰ পিছত মই ছেভ কৰি ললো এতিয়া মোৰ 1200 টকা আছে মই 1200 টকা ইউপিআই আইডি লৈ উইথড্ৰল কৰিবলৈ জাষ্ট 1200 টকা মাৰি সাবমিট কৰি দিলো এতিয়া অলপ দেৰি পাছত মোৰ একাউণ্টত মানে পইচাবোৰ সোমাই যাব অনলাইন যুগে পইচা কমাব বিচাৰে তেতিয়াহ'লে এইটো একদম বেষ্ট এপ হয় মানে ৰামি এপটো একদম বেষ্ট এপ হয় অনলাইনত আপোনালোকে ডাউনলোড কৰিব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আজি বতৰটো এনেকুৱা মানে ট্ৰেভেল কৰিবলৈ বহুত ভাল বতৰ সেইকাৰণে আমি ভাবিলো যে আমি অয়ান বুলি জেগাটোত মানে ৰেষ্টুৰেণ্ট এটাত খাবলৈ আহিছিলো সেই ৰেষ্টুৰেণ্টত খাই বহুত ভাল লাগিল ন বৰ্মন বিৰাট ভাল লাগিল কৈছো ন বিৰাট ভাল লাগিল খাই বৈ তাৰপিছত এতিয়া খাই বৈ মানে আমি জেগা এটালৈ ওলাই গৈ আছো মানে ঐৰাম ঘাট ৰাইট চাইডে ঐৰাম ঘাট বুলি কয় জেগাটো আগতে এবাৰ মনোজৰ ভিডিঅ'ত আমি দেখুৱাইছিলো মানে এতিয়া আজি মোৰ ভিডিঅ'ত চাওক জেগাটো বহুত ধুনীয়া কিন্তু ড্ৰোনটো আনাহেঁতেন ভাল আছিলে
কিন্তু নানিলো যেতিয়া এতিয়া কি কৰো আমি মানুহবোৰে এনজয় কৰি যাওঁ ন আৰু একচুৱেলি অকণমান ডাৱৰীয়া বতৰ হৈ আছে তো ঠিকে আছে বাৰু একো নাই ট্ৰেভেল কৰিবৰ কাৰণে বঢ়িয়া আমি আহি পালো ঐৰাম ঘাটলৈ এই জেগাটোৰ নাম হৈছে ঐৰাম ঘাট আৰু মানে ইমানে পানী হৈ আছে ন চিয়াং নদীখনে পিছফালে বৈ আছে আৰু ইমানে পানী হৈছে আৰু গোটেই প্ৰকোপাইন বান্ধি থৈ দিছে ইয়াত এইফালে চাওক মানে এতিয়া মানে বাৰিষাৰ ছিজনটো পুৰা পানী হৈছে এইফালে এই মিগাঙে কেমেৰা লৈ আহিছে ৰিল দুটামান বনা ফটো দুটামান মাৰা আৰু মানে অলপ এনজয় কৰি যাওগে আৰু নহয় জানো মানে ইমান ধুনীয়া জেগা এটালৈ আহিছে যেতিয়া মানে কি কম আৰু ঠাণ্ডা বতাহটো পাইছা ফিলটোৱে বেলেগ একদম ফিলটোৱে বেলেগ চপ্পল পৰি গ'ল এইজনৰ এই ধৰ বঢ়িয়া বঢ়িয়া ভালকে পালিগে নাই পালো বা বঢ়িয়া বৰ্মনৰ চপ্পলটো মানে এই ব্ৰহ্মপুত্ৰৰ মাজত পৰি থাকিলে সেইকাৰণে এতিয়া সি উঠাবলৈ গৈ সেইটো চাওক ভয় লগা নাছিলে তোক পৰি যাওঁতে উঠাবলৈ ভয় লাগছি হলেও चप्पल कारण दे तो जान जोखिम में डाल दिया है क्या बोलेगा ये चप्पल में क्या है खतरों से खेलने का आदत तो बचपन से है खतरों से खेलने का आदत बचपन से है बोली কৈছে কিন্তু হাতুৰিব দিলে মই গুটে ব্ৰহ্মপুত্ৰ পাৰ হৈ দিম কিন্তু ওয়াও এক্সপেৰিয়েন্স আছে মানে বঢ়িয়া তাকে ভয় নাখাও এইফালে দেখিছেনে বৰখি মাৰি আছে বৰখি মানে কি হল আইফোন না আহিবতো এটো মোবাইলটো অকন গুৰুত্ব কম দিছে আৰু বিশ্বজিতে হেতু কোনে আইফোন আহিব কাৰ আইফোন আহিব মোৰ আইফোন কিনা হলে অকাত চকাত নাই দেই মই মানে আইফোন যখন কিনাত নাই 50,000 সাবস্ক্ৰাইবাৰ হৈছে তোৰহে 1 লাখ হৈছে তই ঠিকছে ধনী হৈছ বুলি শুনিছো মই নাই 1 লাখ যে হৈছে বুলি যে ধনী হম এটো কথা নহয় কিন্তু হেতু 1 লাখ মানুহৰ মৰম হে ও হয় নেকি মই আকৌ এইবোৰ টকা পইচা বুলি ভাবিছিলো দেই আজিহে গম পালো ন মানে সকলোৱে ভাবে যে মানে 1 লাখ হৈ গল খুব ধনী হ'ব এই বহুতে মেছেজ দিয়ে মানে মোক মেছেজে দিছে লাহে খুব ধনী হৈছেগে বিশ্বজিতে আৰু বোলে এনে 50,000 সাবস্ক্ৰাইবাৰে হৈছে এতিয়া মই ধনী হোৱা নাই মই সেই আগৰ বিশ্বই আছো ৰাইট ঠিকে কৈছ ন আমাৰ কাৰণে যিমান হলেবি আগৰ যেনেকুৱা এটাও এনেকাই থাকে নদীৰ কিনাৰত বহুত দেৰি বহিলো ইয়াত পুৰা ঠাণ্ডা বতাহ মাৰি আছে কেনেকুৱা লাগিলে ভাল লাগিলে ন বহুত ভাল লাগিলে ন বহুত ভাল লাগিল ন আজি মানে মুঠতে দিনটো কি কৰিম কি নকৰিম লাগি আছিলে ওলাই আহিলো বহুত ভাল লাগিলে নদী কিনাৰত হৈ মন ফ্ৰেছ হৈ গল এতিয়া ঘৰলৈ যাওগে ইয়াৰ পৰা 20 কিলোমিটাৰ মান ঘৰলৈ হ'বগে আৰু বহুত দূৰ আকৌ দেই চাওতে আমি ওচৰ বুলি ভাবিছিলো কিন্তু বহুত দূৰ ৰাস্তা এতিয়া ঘৰলৈ মুঠতে যাওঁ আৰু বিন্দাস ওভাৰ মানে কিবা হতাই হৈ যাব মানে মজাক বনি যাব দে দেখিছে ল'ৰাটো ইমান টেনচন কৰি আছে টেনচন নহয় এটো কই সমজদাৰ ইমান হেনচম ল'ৰাটোৰ লগত বোলে ছোৱালী নপটিলে কাৰ লগত পটিব বোলে একদম নিজৰ ফটো চাই নিজে ফটো দেখাই দে নাই বা এই ফটো এনে কৈছে কোন মই এবাৰ দেখাই দে 2-3 বাৰ কি কৈ আছিলে কৈ দেচোন অৰ্থনি পৰা বডিৰ কথাই কৈ আছে আমাৰ আমি ভাবি আছো ফটোটো চাই একদম কৈ আছে ইমান হেনচম ল'ৰাৰ লগত যদি ছোৱালী নপটে কাৰ লগত পটিব বোলে এইজন মিছা কথা কোৱাৰ কাৰণে লাইন গুছি গৈছে কি লাইন আহি গ'ল তাৰ নিজৰ ফটোটো চাই তেনেকে কৈ আছে নহয় তাৰপিছত মই ভাবিছো কাৰ ফটো চাই আছে তইতো ভাবিলি কাৰ ফটো চাই আছে ভালকে চাইছো ইয়াৰ নিজৰ ফটো চাই বম আৰামি মানে এইবিলাক চেহাৰা অলপ ভালকে দেখাই দিছে নিজৰ ফটো নাচালে কি বেলেগৰ ফটো চাই পাৰিম নেকি বাপৰে বাপ মানে কি হ'ল কেছটো এতিয়া তাৰ পৰা আহি অলপ বহি আড্ডা পিটি আছো আৰু মানে আপোনালোকে এই কাৰ্ড আহি গ'ল আপোনালোকে ৰেগুলাৰ ব্লগ বনাই থাকিব কয় আৰু বহুতে মানে ইনষ্টাগ্ৰামতো মেছেজ কৰে কিবাটো মেছেজ কৰে সেইকাৰণে ভাবিছো ভিডিঅ' অলপ মানে ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম ব্লগবোৰ আৰু কি আৰু আমাৰ মাজতে আমি কি কৰিছো কি কৰা নাই সেইবোৰে দেখুৱাও খাইছো বইছো শুইছো এইবোৰে কিন্তু আমি লেটিঙৰ ভিতৰত নোমাও দেই আমি এনেকে হাঁহি ধেমালি ফূৰ্তি কৰিম আৰু আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰাই থাকিম আৰু জীৱন যুদ্ধত লাগি থাকিম আৰু তই নাযাওঁগে নেকি আৰু এইটো চাওক আমাৰ ৰেবত ভাই আহি গৈছে বহুত দিনৰ মূৰত কি খবৰ ভালে আছা আজি লৰাই পুৰা এছআই এক্সাম দি আহিছে এবাৰ এছআই চাকৰি পাবই বোলে আৰু বডি ফিগাৰ পুৰা পুলিচ নিচিনা হৈ গৈছে ন আমি আশা কৰো সোনকালে পাওক বুলি লগৰ এজন চাকৰি পালে আমিও বহুত গৌৰৱ ফিল কৰিম